Hello and good morning to everyone. নমস্কাৰ, মই নিবেদিতা আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ টাইটেলটো দেখি হয়তো গম পাইছে যে এইটো মোৰ প্ৰথম ব্লগ হয়। অৱশেষত মই আপোনালোকৰ লগত মোৰ এটা দিন শ্বেয়াৰ কৰিবলৈ সাহস কৰিলোঁ। বহুত আগতেও মই দিম বুলি ভাবি আছিলোঁ, কিন্তু মোৰ দিয়াহে হোৱা নাছিল ব্লগ, যিহেতু মোৰ অলপ লাজটো বেছি। কিন্তু আজি চব লাজ দলিয়াই মই নিশ্চয় আপোনালোকৰ লগত মোৰ ব্লগটো শ্বেয়াৰ কৰিম। যদি শ্বেয়াৰ কৰোঁ গমটো পাবই। আৰু এটা কথা কৈ লওঁ এইখিনিতে, যিহেতু মোৰ প্ৰথম ব্লগ, হয়তো ভালকৈ নাজানিব পাৰোঁ কিছুমান কথা, ভুল ভ্ৰান্তি হ'বও পাৰে। যদি মোৰ ভুল হয় আপোনালোকে মোৰ ভুলবিলাক দেখুৱাই দিব, মই যাতে নেক্সট ব্লগত মই সেইবিলাক ভুল যাতে নকৰোঁ, ভালকৈ যাতে মোৰ ব্লগটো কৰিব পাৰোঁ। আৰু বেছি দেৰি নকৰি ব'লক তেন্তে আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি হৈছে ছানডে আৰু এতিয়া প্ৰায় আপোনাৰ 9:30 হৈ গ'ল। আমাৰ ৰাতিপুৱা আহাৰ খোৱাও হৈ গ'ল। ভিডিঅ'টোৰ প্ৰথমতে দেখুৱাইছিলোঁ যে সেয়া চেৱৈ আমি খালোঁ, তাৰপিছত চাহ খালোঁ, ইমানেই আৰু ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে আপোনালোকক মই এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ। কালি কিনি আনিছিলে এখেতে। ব'লক তেন্তে বস্তুটো আনবক্সিং কৰি লওঁ। এইটো হৈছে বস্তুটো, আৰু এইটো হৈছে আপোনাৰ এটা লাইট। এইটো আপোনাৰ 15 আৱাৰ্ছ জ্বলি থাকিব। এইটো এবাৰ চাৰ্জ দিলে আপোনাৰ প্ৰায় 15 ঘণ্টা জ্বলি থাকিব। বিশেষকৈ যিটো জেগাত আপোনাৰ কাৰেণ্ট বেছিকৈ গৈ থাকে সেই ঠাইত এনেকুৱা এটা লাইটৰ আমাৰ খুবেই প্ৰয়োজন। টৰ্চ লাইটটোতো থাকে বাৰু, কিন্তু এনেকুৱা সমান হয়তো পোহৰ দিব নোৱাৰে টৰ্চ লাইটে। এইটো আপোনাৰ এটা চাৰ্জিং লাইটে হয়, LED। এইটো দেখিছেনে, ফাৰ্ষ্ট ৰিচাৰ্জেবল বুলি লিখা আছে। সোনকালে চাৰ্জো হয় আৰু আপোনাৰ এইটো থাকে প্ৰায় 15 ঘণ্টালৈকে থাকে। মই আপোনালোকক এইটো খুলি দেখাই দিছোঁ। মই কালি পিছে খুলি চালোঁৱেই। এইটো চব ইয়াৰ লগত আহিছে এডাল কেবুল, আৰু এইডালেদি আপুনি চাৰ্জ দিব পাৰে। আৰু এইটো আপোনাৰ এইটো লাইটটো হেংগিং কৰিবৰ কাৰণে দিছে। একেবাৰে সৰু আৰু বৰ মৰম লগা হয়, টিউবলাইটৰ নিচিনা, এটা সৰু টিউবলাইট বুলিয়ে ক'ব পাৰি। এইটো কেতিয়াবা যদি আমাৰ কাৰেণ্ট যাতে কেতিয়াবা আমাৰ ইনভাৰ্টাৰো শেষ হৈ যায় চাৰ্জ, বিশেষকৈ আমি এইকেইদিনত মানে বৰ প্ৰব্লেমত পৰিছিলোঁ। কাৰেণ্ট ইমান বেছিকৈ গৈ আছিলে, আপোনাৰ ইনভাৰ্টাৰো মানে বেটেৰী শেষ হৈ গৈছিলে। সেইকাৰণে যোৱাকালি হাজবেণ্ডে এইটো কিনি আনিলে। আপোনাৰ খানা চানা বনাওঁতে বিশেষকৈ এটা লাইটৰ খুবেই প্ৰয়োজন, টৰ্চ লাইটেও কাম নিদিয়ে তেতিয়া। সেইকাৰণে আমি এইটো কালি কিনি আনিলোঁ। এইটো মই জ্বলাই দেখাই দিছোঁ। এইটো দেখিছেনে, হয়তো ভিডিঅ'ত ভালকৈ ওলাইছেনে নাই ওলোৱা নাজানো, কিন্তু এইটো বহুত পোহৰ আছে। আপোনাৰ এটা ৰুম ধুনীয়াকৈ একদম পোহৰ কৰি ৰাখিব পাৰে। আপোনালোকে যদি বিচাৰে ল'ব পাৰে এইটো। আৰু এইটো আপোনাৰ কোম্পানীটো হৈছে কিবা ৰক লাইট বুলি আছে। এইটো একেবাৰে হেণ্ডি হয়, আপুনি ক'ৰবাত গ'লেও এইটো আপুনি ইজিলি লৈ যাব পাৰে লগত। আকৌ ছোৱালীবিলাকে বিশেষকৈ মেকআপৰ টাইমতো আমাক এটা লাইট খুবেই প্ৰয়োজন। হয়তো কেতিয়াবা এনেকুৱা হয় যে আমাৰ ড্ৰেছিংখন ক'ৰবাত থাকে, লাইটটো ক'ৰবাত থাকে, আমাৰ ড্ৰেছিঙত লাইটৰ পোহৰটো ভালকৈ নপৰে। তেনে ক্ষেত্ৰত আপুনি এইটো লাইট লগতে থৈ পিনি আপুনি মেকআপ কৰিব পাৰে ধুনীয়াকৈ। এইটোৱে মোৰ কিন্তু এইটো বৰ ভাল লাগিছে, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। বাচন দুটামান ধুবলৈ আছিলে, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা বাচন দুটামান ধুবলৈ আছিলে, তাকে ধুই মেলি ল'লোঁ। আৰু আপোনাৰ মই এতিয়া আপোনালোকক এটা দেখুৱাম, এটা ফেচ পেক, যিটো সকলোৱে ইউজ কৰিব পাৰে, পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰে। যিহেতু এতিয়া গৰম দিনত এনেকুৱা ধৰণৰ ফেচ পেক আমি মাজে মাজে লগাই থাকিব পাৰে, যিটো আমি ঘৰতে অতি সহজভাৱে বনাব পাৰোঁ। আৰু বনাবলৈ দুটা বস্তু লাগে অকল, সেই দুইটা বস্তু হ'লে আপোনাৰ ফেচ পেকটো ধুনীয়াকৈ আপুনি ঘৰতে বনাব পাৰে। তেন্তে ব'লক এতিয়া ফেচ পেকটো বনাওঁ আৰু মই লগতে লগাইও লওঁ। ফেচ পেকটো বনাবলৈ আমাক লাগিব এটা তিয়ঁহ আৰু অলপ এল'ভেৰা জেল। প্ৰথমে মই তিয়ঁহৰ বাকলিবিলাক গুচাই তিয়ঁহটো সৰু সৰুকৈ কাটি প্ৰথমে মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। একেবাৰে মিহিকৈ গ্ৰাইণ্ড কৰি ল'ব। এতিয়া ইয়াত মই দিম 2 চামুচ এল'ভেৰা জেল। এইটো মই কেশৰ থকা এল'ভেৰা জেলটো লৈছোঁ। কেশৰ থকা এল'ভেৰা জেলটো ল'লে আপোনাৰ মুখত অলপ গ্ল' পাব। এতিয়া এইখিনি আটাইখিনি আকৌ এবাৰ মই মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। ফেচ পেকটো মই এতিয়া মোৰ মুখত লগাই লওঁ। আৰু ফেচ পেকটো লগোৱাৰ আগত আপুনি পানীৰে ভালদৰে আপোনাৰ মুখখন ধুই ল'ব। নোধোৱাকৈ আপুনি ফেচ পেক কেতিয়াও নলগাব।
একচুৱেলি এইটো ফেচ পেক বুলিয়ে ক'ব নে ফেচ মাস্ক বুলিয়ে ক'ব নাজানো আৰু মই কৈছোঁ আৰু মই ফেচ পেক বুলিয়ে কৈ দিছোঁ যিহেতু তিয়ঁহত বহুত পানী থাকে সেইকাৰণে আপোনাৰ পেষ্টটো বহুত পনীয়া টাইপ হয় কিন্তু হ'লেও একো নাই আপোনাৰ স্কিনত বাছ বস্তুটো ভালদৰে লাগিলে হ'ল আৰু অকল লগাই থ'লেই নহ'ব আপুনি লগোৱাৰ পিছত অলপ মাছাজো কৰিব লাগিব কিন্তু দেই চ' হৈ গ'ল মোৰ ফেচ পেক লগাই মেলি হৈ গ'ল মই আপোনালোকক মই নিজে যিটো বস্তু মই ইউজ কৰোঁ নিজে মই নিজৰ জীৱনত যিটো মই আজিলৈকে লগাই আহিছোঁ সেয়াই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিহেতু মোৰ স্কিনটো নৰ্মেল হয় আৰু এইটো ফেচ পেক আপোনাৰ ড্ৰাই স্কিনৰ কাৰণেও হ'ব আৰু নৰ্মেল স্কিনৰ কাৰণেও হ'ব আৰু বিশেষকৈ এই ফেচ পেকটো আমাৰ গৰমৰ দিনত আমি প্ৰায় লগাই থাকিব লাগে আমাৰ যিহেতু ঘামি যাওঁ আৰু আমাৰ স্কিনৰ পৰা পুৰা ঘাম ওলাই যায় আৰু আপোনাৰ তিয়ঁহ থকাৰ কাৰণে আমাৰ ফেচ পেকটোত আমাৰ স্কিনটো বহুত হাইড্ৰেটেড কৰি ৰাখে আৰু আপোনাৰ এল'ভেৰাৰ গুণটো মই হয়তো নক'লেও সকলোৱে গম পাইছে আৰু এইটো এল'ভেৰাত যিহেতু কেচাৰ আছে সেইকাৰণে আপোনাৰ মুখত এটা বৰ ধুনীয়া গ্ল' আহিব আপুনি যদি এইটো প্ৰায় 2-3 দিনৰ মূৰে মূৰে যদি ইউজ কৰি থাকে তেতিয়া আপোনাৰ স্কিনৰ কাৰণে এটা বহুত ভাল ৰিজাল্ট পাব আপোনালোকে ট্ৰাই কৰিবচোন আৰু কেনেকুৱা ৰিজাল্ট পাইছে সেইটো মোক জনাব মইতো এইটো লগাই বহুত ভাল ৰিজাল্টেই পাওঁ সদায় এতিয়া মই এনেদৰে 15 মিনিটছ ৰাখি থ'ম আৰু 15 মিনিটছৰ পিছত মই ধুই ল'ম 15 মিনিটছ হোৱা নাই আৰু অলপ সময় বাকী আছে ভাবিলোঁ আপোনালোকৰ লগত দুটামান কথাকে পাতোঁ মোৰ আশা আছিল যে মই প্ৰথম ব্লগটোত আপোনালোকক এটা জেগালৈ লৈ যাম সেই জেগাটো আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ আমাৰ দুলীয়াজানৰ ওচৰৰে কিন্তু সেইটো এতিয়া পচিবল নহ'ব আৰু কাৰণটো কিয় সেইটোতো আপোনালোকে গম পাইছেই হয় কৰোণাৰ কাৰণে এতিয়া তাত যোৱাটো ছেফ নহয় সেইকাৰণে আমি নাযাওঁ এতিয়া পিছে পৰে যেতিয়া এইবিলাক চিটুৱেশ্যন ভাল হ'ব মই নিশ্চয় আপোনালোকক সেই জেগালৈ লৈ যাম আৰু দেখুৱাম তাৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য গা পা ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ আৰু মই এতিয়া অকণমান ষ্টাইল কৰি লৈছোঁ আজি আমাৰ খানা কোনে বনাইছে গম পায়নে আজি আমাৰ খানা বনাইছে মোৰ হাজবেণ্ডে মানে মিষ্টাৰ শইকীয়াই তেন্তে ব'লক তেওঁ চাই লওঁ তেওঁ কি বনাইছে এয়া আমাৰ ৰান্ধনী আহি এতিয়া অলপ ৰেষ্ট লৈছে ৰান্ধনী কি বনালা আজি কণীৰ দম বনাইছোঁ আজি তেওঁ বনাইছে কণীৰ দম আজি আমাৰ ইমান বেছি নাই এইকেইদিন খাই থকা হৈছে মাছ মাংস সেইটো কাৰণে আজি আমি এগ কাৰীকে খাম দেখাম বাৰু তেওঁ কি বনাইছে তোমাৰ নামটো কৈ দিয়া আকৌ তোমাৰ নামটো কি বিশ্বজিত শইকীয়া শুনিলে নহয় তেওঁৰ নামটো হৈছে বিশ্বজিত শইকীয়া আৰু মোৰ নামটোতো আপোনালোকে গম পায়েই মোৰ চেনেলটোৰ নামেই মোৰ নাম তেন্তে এতিয়া আমি ভাত পানী খাই লওঁ ভাত চাত খাই মেলি আপোনালোকক পুনৰ লগ পাই আছোঁ এয়া আছিল আজি আমাৰ এগ কাৰী হাজবেণ্ডে বনোৱা সঁচাকৈ খাবলৈ বৰ ধুনীয়া হৈছিল মোৰ কিন্তু খাই বৰ ভাল লাগিলে আৰু এইফালে বনাইছিলোঁ মই অলপ অমিতা দিয়া পাঁচফোৰণ দি দালি বনাইছিলোঁ আৰু দালিকণো খাবলৈ বৰ ধুনীয়া হৈছিল আৰু আমাৰ লাঞ্চত আজি এয়াই আছিল আমি হঠাতে অলপ ওলাই আহিব লগা হ'ল বস্তু এটা কিনিবলৈ আছিলে তাৰপিছত এতিয়া আমি কলনীৰ মাজেদি আকৌ ঘৰলৈ গৈ আছোঁ এইফালে চাওক কি কিনিলোঁ দুটা ফুলৰ পুলি কিনিলোঁ ঘৰত গৈ ভালকৈ দেখাম বাৰু আৰু এইফালে মোৰ হাজবেণ্ডে গাড়ী চলাই আছে হাই কৈ দিয়া আপোনালোকক আমাৰ ইয়াৰে ৰাস্তাবিলাককে অলপ দেখাই দিওঁ এয়া হৈ গ'ল আমাৰ দুলীয়াজানত অৱস্থিত অইল কলনীৰ মাজৰখিনি গোটেইখিনি দেখুৱাটো সম্ভৱ নহ'ব আমি যিফালেদি আহিছোঁ সেইখিনিয়ে আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক দুইফালে কিমান সেউজীয়া চবফালে কিমান সেউজীয়া হৈ আছে যিহেতু বৰষুণ দি আছে সেইকাৰণে আৰু বেছি ধুনীয়া দেখা গৈছে এইখন দেখিছেনে আৰু এইখনে হৈছে আমাৰ দুলীয়াজানৰ ৰ'জ গাৰ্ডেন ইয়াত আমি আগতে খোজকাঢ়িবলৈ আহোঁ কিন্তু এতিয়াতো আহিব পৰা নাই 7টা বজাৰ পৰাই আপোনাৰ কাৰফিউ দি দিয়ে আৰু এতিয়া বৰষুণো দি আছে সেইকাৰণে কোনো মানুহে অহা নাই গুড ইভিনিং এতিয়া বাজি গ'ল 7টা আৰু আমি চাহ খাই আজৰি হৈ ল'লোঁ আৰু ভিডিঅ'টোত দেখি হয়তো গম পালেই যে আমি অলপ ওলাই যাবলগীয়া হ'ল আমাৰ বৰ দৰকাৰী বস্তু এটা কিনিবলগীয়া আছিলে সেইকাৰণে আমি ওলাই গ'লোঁ
যিহেতু বহুত বৰষুণ দি আছে ছাতি এটা খুবেই প্ৰয়োজন হৈ আছিলে সেইকাৰণে ছাতিটো গৈ পিনি লৈ আনিলোঁ আছিলে ছাতি নথকা নহয় কিন্তু হেৰাই গ'ল তেখেতে যিহেতু লৈ যায় ছাতি অফিচলৈ ছাতিটো নিওঁতে নাজানো ক'ত এৰিলে তেখেতে হেৰুৱাই থৈ আহিলে সেইকাৰণে আজি গৈ পিনি ছাতিটো পুটুককৈ লৈ আহিলোঁগৈ আৰু আপোনাৰ দোকানৰ ওচৰতে আছিলে এখন সৰু নাৰ্চাৰী আপোনাৰ মানুহ এজনে নিজৰ ঘৰতে খুলিছে নাৰ্চাৰীখন বেছি কোনো মানুহ নাছিলে অকল আমি গৈছিলোঁ সেইকাৰণে তাতে সোমাই পিনি মই দুটা ইনডোৰ প্লেণ্ট আনিলোঁ আৰু তাৰে মই ফটো আপোনালোকক দি দিম আৰু এই প্লেণ্ট দুটাৰ নাম কি হয় যদি আপোনালোকে জানে মোক জনাবচোন কমেণ্ট কৰি বন্ধুসকল আপোনালোকে হয়তো গম পাইছেই যে এইটো মোৰ প্ৰথম ব্লগ নাজানো ভাল হৈছে নে বেয়া হৈছে আশা ৰাখিছোঁ আপোনালোকে যাতে ভাল পায় আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকে সদায় সহায় কৰি যাব চ' আমাৰ ভাত পানী খাই মেলি আজৰি হৈ গ'লোঁ আৰু এতিয়া আপোনাৰ প্ৰায় 10টাই বাজিব হ'ল আৰু এতিয়া শুই যাম কাৰণ ৰাতিপুৱা যিহেতু সোনকালে উঠিব লাগিব তেন্তে আজিলৈ মই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ পুনৰ অন্য এটা ব্লগত আকৌ আপোনালোকক লগ পাই আছোঁ তেন্তে আজিলৈ আহিছোঁ সুস্থ থাকক আৰু সুস্থ খাওক বাই বাই এণ্ড গুড নাইট